বৰ্তমান আহিছোঁ কেদাৰ মন্দিৰ ওপৰত উঠি আছোঁ আৰু ইয়াত আছে পিকনিক স্পট এটা তাত মানুহে মানে পিকনিক খায় আপোনালোকে আহিব পাৰে ডিচেম্বৰ জানুৱাৰীত ধুনীয়া পিকনিকৰ বতৰ তো পিকনিক স্পট হয় এটা বহুত এৰিয়া আছে সেইটো চাইড আৰু এই ভিডিঅ' এটা কৰিছোঁ iPhone 13 মোৰ iPhone 13 দি পিকচাৰ কোৱালিটি কেনেকুৱা পায় কমেণ্ট কৰি জনাব হাজোৰ মদনাচল পাহাৰত অৱস্থিত এইটো হৈছে কেদাৰ মন্দিৰ কেদাৰ মন্দিৰৰ অৰ্থ হৈছে কিংবদন্তি অনুসৰি মহাদেৱে হেনো এবাৰ মন্দিৰৰ দুৱাৰমুখত ৰৈ আছিল তেতিয়া পাৰ্বতীয়ে ভিতৰৰ পৰা সুধিলে দ্বাৰকত কে অৰ্থাৎ দুৱাৰমুখত কোন এই দ্বাৰকত কেৰ পৰাই কেদাৰ নামটো উৎপন্ন হৈছে বুলি বিশ্বাস কৰে মোৰ পিছফালে কেদাৰ মন্দিৰ আছে আৰু ইয়াত এটা পুখুৰী আছে মই দেখাই আছোঁ এইটো পুখুৰী কমলেশ্বৰ মন্দিৰ হাজো শিলেৰে নিৰ্মিত এই কেদাৰ মন্দিৰটো বিশ্বকৰ্মাই নিৰ্মাণ কৰা বুলি প্ৰবাদ প্ৰচলিত কোনো বুৰঞ্জীবিদৰ মতে অষ্টম দশম শতিকাত পাল বংশ আৰু শালস্তম্ভ বংশৰ ৰাজত্বকালত এই মন্দিৰটো নিৰ্মিত হৈছিল কিন্তু পিছলৈ সেই মন্দিৰটো ধ্বংস হয় কিন্তু 1858 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰটো পুনৰ নতুনকৈ নিৰ্মাণ কৰে অনুমান কৰক এই ইটাটোৰ জোখটো অনুমান কৰক কিমান পুৰণি আৰু এইবিলাক কণী মানে কি আগৰ দিনৰ মানে ৰজাবিলাকে কণী বৰা চাউল এইবিলাকেদি বনোৱা কেদাৰটো এটা শিৱ মন্দিৰ আৰু এইফালে আছে দুৰ্গা মন্দিৰ এইটো কেদাৰ মন্দিৰ আৰু সেইফালে কমলেশ্বৰ মন্দিৰ আৰু এটা গণেশ মন্দিৰ আছে এই কেদাৰ মন্দিৰৰ কাষত আছে এইটো হৈছে দুৰ্গা মন্দিৰ এই দুৰ্গা মন্দিৰটো 1776 চনত আহোম স্বৰ্গদেউ লক্ষী সিংহই নিৰ্মাণ কৰে ইয়াত 4টা মন্দিৰ আছে কেদাৰ মন্দিৰ গণেশ মন্দিৰ দুৰ্গা মন্দিৰ আৰু কমলেশ্বৰ মন্দিৰ আপোনালোকক দেখালোঁ ইতিমধ্যে এতিয়া গণেশ মন্দিৰটো দেখাম আপোনালোকক ইফালদি যাম শিলত কটা মূৰ্তি আচ্ছা 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 কাল গণেশ কাল মানে গণেশৰ ভাগ আছে নেকি আচ্ছা এইটো কাল গণেশ আচ্ছা আচ্ছা মানে এইটো আগৰ পৰা আছিল না এইটো নিজৰা আচ্ছা আচ্ছা ঠিক হয় 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 এইটো হৈছে গণেশ মন্দিৰ